Good morning, class 9 সমূহ ছাত্ৰ ছাত্ৰীলৈ মোৰ পুৱাৰ শুভবাৰ্তা আগবঢ়াইছো। সমূহ ছাত্ৰ ছাত্ৰী তোমালোক ক্লাছ 9 তোমালোকক মই বিজ্ঞানৰ এটা পাঠ অধ্যায় 14 প্ৰাকৃতিক সম্পদ এনেকুৱা এটা কথাৰ ওপৰত তোমালোকক আলোচনালৈ আনিছো। এই আলোচনাৰ মাধ্যমত তোমালোকে মোৰ কথাখিনি অকমান গুৰুত্ব সহকাৰে শুনিবা। প্ৰাকৃতিক সম্পদ বুলি কওঁতে তোমালোকে সৰু ক্লাছতো পাইছা। তো এতিয়া তোমালোকে ক্লাছ 9 অধ্যায় 14 তোমালোকে পঢ়িবলৈ পাবা আৰু সেইটো বিষয়ে মই আলোচনা কৰিবলৈ ওলাইছো। প্ৰাকৃতিক সম্পদ বুলি কোৱাৰ আগত আমি এটা কথা জানিব লাগিব যে আমি পোনপ্ৰথমে এটা বস্তুহে জানিব লাগিব যে সৌৰজগতখনৰ বিষয়ে আমি জানিব লাগিব যে সৌৰজগতত জীৱ থকা এটাই গ্ৰহ আছে আৰু সেই জীৱ থকা গ্ৰহটো আমাৰ সকলোৰে চিনাকি আৰু সেই গ্ৰহটোৰ নামেই হৈছে পৃথিৱী। আৰু এই পৃথিৱী সৌৰজগতত থকা এই পৃথিৱী নামৰ গ্ৰহটোতে আমি সকলোৱে তোমালোক ক্লাছ 9 ছাত্ৰ ছাত্ৰীসকল আৰু আমিবোৰে কি কৰি আছো বসবাস কৰি আছো হয়নে বাৰু? তো এই পৃথিৱী নামৰ গ্ৰহটোত আমি এই কাৰণে বসবাস কৰি থাকিব পাৰিছো কাৰণ জীৱ জীয়াই থাকিবৰ কাৰণে যি বায়ু মাটি পানীৰ প্ৰয়োজন এই তিনিওটা বস্তু এই তিনিওটা উপাদান জীৱ জীয়াই থকাৰ যি সকাহ এই প্ৰয়োজনীয় উপাদান এই তিনিওটা বস্তু ক'ত আছে? পৃথিৱী নামৰ গ্ৰহটোত আছে। নিশ্চয় তোমালোকে জানা এই কথা। এই পৃথিৱীত থকা গ্ৰহটো পৃথিৱী নামৰ এই গ্ৰহটোত যি বায়ু আছে পানী আছে আৰু মাটি আছে এই তিনিওটা বস্তু আমি বেলেগ বেলেগ ধৰণে আমি জানিব পাৰোঁ। প্ৰথম কথা হৈছে যে পৃথিৱীৰ যি উপৰি খোলা আছে পৃথিৱীৰ গ্ৰহটোৰ যি উপৰি খোলাটো আছে সেই খোলাটোতে কি আছে? স্থলভাগ আছে। স্থলভাগ মানে হৈছে মাটি। এই মাটিতে আমি কি কৰোঁ? আমি জীৱবিলাকে জীয়াই থাকোঁ। জীৱ বুলি কওঁতে আমি পোনপ্ৰথমে মানুহৰ কথাকে ধৰিছোঁ হয়নে বাৰু? বিজ্ঞানত মানুহ বুলি ক'লে বুজিবলৈ তৎক্ষণাত সহজ হয়। নিজৰ ফালে আমি এনেকৈ আঙুলিয়াই দেখুৱাব পাৰোঁ যে আমি মানুহ। তো গতিকে আমি এই মানুহবিলাক ক'ত আছোঁ? এই স্থলমণ্ডলত আছোঁ, তাৰমানে মাটিখিনিত আছোঁ। এই স্থলমণ্ডলত বা এই স্থলমণ্ডলৰ আশে পাশে তাৰমানে পৃথিৱীৰ খোলাটোৰ উপৰি ভাগতে কি আছে? জলমণ্ডল বা জলভাগো আছে। এই জলভাগ বুলি ক'লে সকলোৱে জানা নদ নদী পুখুৰী হয়নে বাৰু? সাগৰ মহাসাগৰ এই সকলোবোৰ সোমাই পৰিছে। এই জলভাগ বা জলমণ্ডলতো তেনেধৰণে আন প্ৰাণীবোৰো জীয়াই আহিছে। এতিয়া এই স্থলমণ্ডল আৰু জলমণ্ডলৰো একেবাৰে ওপৰত আছে বায়ুমণ্ডল। এই বায়ুমণ্ডলত আমি কি কৰোঁ? আমাৰ বিভিন্ন ধৰণৰ গেছবোৰ আমি পাওঁ নহয়নে বাৰু? স্থলমণ্ডল জলমণ্ডল আৰু বায়ুমণ্ডল এই তিনিওটা মণ্ডল লৈ পেলাই পৃথিৱীৰ নামৰ গ্ৰহটো সৃষ্টি হৈছে বা পৃথিৱীৰ নামৰ গ্ৰহটো উৎপত্তি হৈছে বুলি আমি থুলমূলকৈ এটা আভাস ল'ব পাৰোঁ নহয় জানো? তো এই ধৰণে আমি যদি আলোচনা কৰোঁ যে প্ৰাকৃতিক সম্পদ এই পাঠটোত আমি আমাৰ সম্পদবোৰ ক'ৰ পৰা পাইছোঁ তেতিয়া আমি ক'ব পাৰিম যে আমাৰ এই প্ৰাকৃতিক সম্পদ পাঠটোৰ জৰিয়তে হওক বা আমাৰ চৌপাশৰ এই প্ৰাকৃতিক সম্পদবোৰ আমি আমাৰ স্থলমণ্ডলত পাইছোঁ, জলমণ্ডলত পাইছোঁ আৰু বায়ুমণ্ডলতো পাইছোঁ। গতিকে আমাৰ এই স্থল জল আৰু বায়ু এই তিনিওটা মণ্ডলতে আমি কি হৈছে আমাৰ প্ৰাকৃতিক সম্পদ মানে প্ৰকৃতিৰ পৰা পোৱা সেই সম্পদবোৰ আমি জীয়াই ৰাখিব পাৰিছোঁ, আমাৰ চাৰিওপাশে বৰ্তাই ৰাখিব পাৰিছোঁ, আমাৰ চাৰিওপাশে সেই প্ৰাকৃতিক সম্পদবোৰ ধৰি ৰাখিব পাৰিছোঁ। গতিকে প্ৰাকৃতিক সম্পদৰ বিষয়ে আমি যিখিনি কথা আলোচনা কৰিবলৈ যাম সেই প্ৰাকৃতিক সম্পদৰ বিষয়ে ক'বলৈ যাওঁতে আমি জীৱবিলাকৰ বিষয়ে আলোচনা কৰাৰ উপৰিও আমি সেইবোৰ জীয়াই থাকিবলৈ হ'লে কি কি বিসংগতি আহে, কিবোৰ আসোঁৱাহ আহে, কি ধৰণে অপকাৰ হয় কি ধৰণে উপকাৰ হয় এই সকলোবিলাক আমি প্ৰাকৃতিক সম্পদৰ পাঠটিত আলোচনা কৰিব পাৰিম। আজি তোমালোকক প্ৰাকৃতিক সম্পদৰ বিষয়ে মই এটি জাষ্ট চমু আভাসে তোমালোকক দিছোঁ। আমি নেক্সট ক্লাছত তোমালোকক প্ৰাকৃতিক সম্পদৰ বিষয়ে বিশেষভাৱে আলোচনা কৰিম। তোমালোকক ইয়াৰ বাবে তোমালোকক প্ৰাকৃতিক সম্পদৰ নোটবিলাকো মই লগে লগে দি যাম।
তোমালোকে গ্ৰহণ কৰিবা আৰু সেইবোৰ কপি কৰি যাবা। তোমালোকৰ যদি কিবা অসুবিধা থাকে প্ৰাকৃতিক সম্পদৰ বিষয়ে আলোচনা কৰা বা মোৰ লগত কিবা শ্বেয়াৰ কৰিব বিচৰা, তেতিয়াহ'লে গ্ৰুপত তোমালোকে ভইচ মেছেজ অথবা টেক্সট মেছেজ কৰি পেলাই মোৰ লগত তোমালোকে আলোচনা কৰিব পাৰিবা। থেংক ইউ।